Hi friends, welcome to my channel. Gaali asane khunmani apnaloker majole onno eta video le aru aji mane amar high schoolot heri ase grade ekhon unmochon koribo karon khunali jonti ahi ase সেই কাৰণে তালৈ গৈ আছো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক Hi friends, এতিয়া আমি আহি আছো আৰু চাকচোন আমাৰ হাই স্কুলৰ ফ্লেগবোৰ কি ধুনিয়াকৈ ফুটিছে দুই সাইডে ভাল লাগিছে এতিয়া আমাৰ হাই স্কুলে চাওঁতে 50 বছৰে অতিক্ৰম কৰিলে দন্দুৱা মাধ্যমিক বিদ্যালয় আৰু ডিসেম্বৰত ছাগে হেৰি হ'ব সোণালী জয়ন্তী হ'ব আজি আমাৰ স্কুলৰ গেটখনৰ মানে শুভ উন্মোচন আছে তাতে আমাৰ মানে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক নিমন্ত্ৰণ কৰিছে সেই কাৰণে আমি গৈছো তাত যে আপোনালোকক লগ পাম ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আমি আগতে স্কুল আহিলে অলপ ভয় লাগে ন এইখিনি নকলে Hi friends, এতিয়া আমাক চাহ খাব মাতি আনিছে বাইদেউহতে আৰু চাহ খাব গৈছো চাহচোন সকলোৱে চাহ দিয়াই নাই কিন্তু দে এতিয়ালৈ দিব আৰু এইফালে খাই আছে আমাক দিয়াই নাই ফাইনালি আমাৰ খানা আহি গ'ল আৰু শুকান পিঠা আৰু তেল পিঠা বিহু লাগি গৈছে গাত এতিয়া এয়া আমাৰ ছাৰ হয় ছাৰ চিনাকি কৰি দিছো ছাৰ বাইদেউ খালে আছে ছাৰ চিনাকি কৰি দিছো আপোনাক মোৰ চেনেলত ঠিক আছে ছাৰ হয় আমাৰ এতিয়া মানে আমি ছাৰৰ আশীৰ্বাদ ল'ব গৈ আছো আৰু আমাৰ হিন্দী ছাৰ আছিলে বমন ডেকা ছাৰ আৰু ইদমত আলী ছাৰ আছিলে আমাৰ আৰবী ছাৰ আৰবী মোৰ নাছিলে তথাপিতো আমাৰ ছাৰ হয় যেতিয়া আশীৰ্বাদ এটা ল'ব গ'লো আৰু সেৱা এটা ল'লো ভাগিনটোৱে দূৰৰ পৰা ভিডিঅ' কৰি আছে সি তেনেকৈ ভিডিঅ' কৰিব নাজানে ওচৰলৈ নগ'ল আৰু এতিয়া আমি আশীৰ্বাদ লৈছো আৰু ফটো উঠিছো ছাৰহঁতৰ লগত এজনে হৈছে আমাৰ দন্দুৱা মাধ্যমিক বিদ্যালয়ৰ ভগৱান বুলিয়ে ক'ব পাৰি কাৰণ এই ছাৰজনে আছিলে আমাৰ স্কুলখনৰ প্ৰতিষ্ঠা কৰিছিলে ছাৰজনে আৰু সেই কাৰণে ছাৰজনক ভগৱান বুলিয়ে ক'ব পাৰি কাৰণ আমাৰ ইমান মৰমৰ বিদ্যালয়খন ঠাই প্ৰতিষ্ঠা কৰিছিলে কমল ডেকা ছাৰ আৰু আপোনালোকক অকমান মানুহখিনিও দেখাই দিছো বহুত মানুহ হৈছে চাওকচোন আহৰ কণীও খাও মুৰ্গী কণীও খাও আহৰ কণী বা মুৰ্গী কণী ইমান হয়নে এটা কণীৰে আমি এটা অমলেট বনাব উঠৰাই কণীটো 5 কেজি ওজন 5 কেজি ওজন উঠৰাই কণীটো কেইটা অমলেট বনাব কেইটা ফ্ৰেন্ডছ আমাৰ ডিসি ছাৰ আহি ইয়াত উপস্থিত হৈছে এতিয়া বৰ্তমান আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু আমি এতিয়া বেষ্ট লগাই ল'লো প্ৰাক্তন ছাত্ৰী হিচাপে এয়া মোৰ ফ্ৰেণ্ড হয় চেলিনা আৰু এতিয়া ডিসি ছাৰ আহিছে আৰু আমাৰ বিধায়ক ছাৰো আহিব এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিলে আহি আছে আহি উপস্থিত হৈছে বৰ্তমান দেখিছে গাড়ী আপোনালোকে ফ্ৰেণ্ডছ আমাৰ এতিয়া বিধায়ক মহোদয় আহি পালে বৰ্তমান ৰমাকান্ত ছাৰ আহি পালে আপোনালোকে চাই থাকক উপস্থিত হৈছে সি বৰ্তমান আমাৰ এই অঞ্চলৰ হৰিগাঁও জিলাৰ লগতে অসমৰ নাম উজ্বলাই তুলিব মোৰ ফালৰ পৰা সকলোলৈকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ মই
জনোৱা হয় উদযাপন সমিতি সভাপতি আৰু মুকলি সভা সভাপতিত্ব কৰা সভাপতি ডাঙৰীয়া আৰু আজি আমাৰ হাই ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা লাগিল আৰু আপোনালোকক যিখিনি দেখাব পাৰিলোঁ দেখালোঁ। মানে আমাৰ হাইস্কুলখনৰ 50 বছৰ অতিক্ৰম কৰিছে। নৱেম্বৰত সোণালী জয়ন্তী হ'ব, আপোনালোকক তেতিয়াও হয়তো দেখাম। এতিয়া মানে আজি গৈছিলোঁ শুভ উন্মোচনৰ কাৰণে আৰু গেটখন উন্মোচন কৰিছিলে আমাৰ, সেইকাৰণে গৈছিলোঁ। আপোনালোকক দেখালোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু মোৰ লগৰবোৰকো লগ পাইছোঁ। তেনেকৈ ভিডিঅ' কৰা নহ'ল, আড্ডা দি থাকোঁতে গ'ল। যিখিনি ভিডিঅ' কৰিলোঁ আপোনালোকক দেখাইছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া নতুন ভিডিঅ' ন'টিফিকেশ্যনবোৰ পাই থাকিব। বাই বাই।